লাগিব যদি বড়োলেণ্ড অঞ্চল উন্নয়ন হ'ব লাগে ইয়াৰ ৰাস্তা ঘাট স্কুল কলেজ ইয়াত সকলো যদি উন্নয়ন হ'ব লাগে এই অঞ্চলত শান্তি থাকিব লাগিব আজি শান্তি হোৱাৰ কাৰণে দেখিবলৈ পাইছো আমি আমাৰ ল'ৰা ছোৱালীয়ে বহুতখিনি এপিএসসিত আমাৰ ভাল ৰিজাল্ট ফলাফল কৰিছে এমবিবিএস বিডিএছত ভাল ফলাফল কৰিছে বহুত ক্ষেত্ৰত আজি আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি গৈ আছে যেতিয়া থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰিৰ কাৰণে ইণ্টাৰভিউ অনুষ্ঠিত কৰিলে বড়োলেণ্ড অঞ্চলত 28টা চেণ্টাৰত ইণ্টাৰভিউ লোৱা হ'ল সেই সময়ত অপজিশ্যনৰ মানুহবিলাক ক'লে যে বড়োলেণ্ড চৰকাৰখনে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰিও দিব নোৱাৰে অসম চৰকাৰে দিব বুলি কিন্তু আমাৰ যিখিনি ভেকেন্ট পোষ্ট আছে এইখিনি আমি নিজে ফিল আপ কৰিম ইয়াৰ উপৰিঞ্চি অসম চৰকাৰৰ প্ৰায় 28টা চেণ্টাৰত ইণ্টাৰভিউ লয় হাজাৰ হাজাৰ আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে ইয়াৰ লগতে আমি দেখিবলৈ পাইছো যোৱা পুলিচ এপইন্টমেন্টত পুলিচ অকল বাক্সা ডিস্ট্ৰিক্টে 12% অসমৰ 12% পুলিচ ডিজিটে আমাৰ চাকৰি পাবলৈ সক্ষম হৈছে আৰু বাকি ডিস্ট্ৰিক্ট বিলাকো বাদ দিয়ক আৰু ইয়াৰ কাৰণে আমি যেতিয়া ইন্টাৰভিউ ল'ব পুলিচ চাকৰি দিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে 1 লাখ চাকৰি দিব যেতিয়া ঘোষণা কৰিছিল তেতিয়াৰ পৰাই আমি প্ৰিপাৰেচন কৰিছিলে এই কাম বিপিএফৰ দ্বাৰা সম্ভৱ নহলহেঁতেন কাৰণ তেখেতসকলৰ ৰাজনীতিটো ৰাইজক শোষণ কৰা ৰাইজক দমন কৰা আৰু ৰাইজক বঞ্চিত কৰা এতিয়া ৰাইজৰ চৰকাৰ চলিছে ইয়াত ৰাইজৰ দলে ৰাইজৰ চৰকাৰ চলিছে ৰাইজৰ উন্নয়নৰ কাৰণে চৰকাৰ চলিছে এই মুহূৰ্তত মই আপোনালোকক বিটিসি চৰকাৰৰ দায়িত্বত থাকি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওপৰত বিশ্বাস ৰাখি আপোনালোকক কথা দিছো পুনৰাই বড়োলেণ্ড অঞ্চলত কোনো হত্যা হিংসা সহ্য কৰা নহব কোনো ৰাজনৈতিক দমন নীতি ইয়াত চলিবলৈ দিয়া নহব কোনো দাদাগিৰি ইয়াত কোনো ইয়াতে চলিবলৈ দিয়া নহব যোৱাকালি নিশা 3টা বজাতো আহি মটৰচাইকেল লৈ আমাৰ পতাকাবিলাক ৰাস্তাৰ পৰা উঠাই লৈ গৈছে কি হস্তীয়া ৰাজনীতি এতিয়াও কিমান পতাকা লাগে আপোনালোকে কৈ দিয়ক আমি 1 লাখ পতাকা আপোনালোকৰ ঘৰত পঠাই ইমান কষ্ট কৰি সৰু সৰু ল'ৰাবিলাকক 3টা বজাত আমাৰ পতাকা চুৰ কৰিবলৈ পঠাই দিছে এনেকা ৰাজনীতি হ'ব নাপায় আমাৰ এগ্ৰিকালচাৰ ডেভেলপমেন্টৰ কাৰণে কাম কৰিব লাগে কিমান কাম কৰিব লগা আছে সায়েন্স এণ্ড টেকনলজিৰ কাৰণে কাম কৰিব লাগে এটা সময়ত ঘুষ নহলে চাকৰি পোৱা নাছিলে আমাৰ চৰকাৰৰ দিনত 3000তকৈ অধিক মানুহ চাকৰি পালে শিক্ষক আৰু বিভিন্ন পষ্টত কোনো এটা টাকা 18 টাকাও দিব লগা হোৱা নাই 99ৰ শিক্ষকৰ সমস্যা কিমান বছৰ জিয়াই ৰাখিলে বিপিএফে যেতিয়া ইয়াত ইউপিপিএল বিজেপি চৰকাৰ আহিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ গাইডেন্সত আমি 99ৰ চাকৰি আজি সকলোকে চাকৰি দিবলৈ সক্ষম হৈছো যিখিনি বাকি আছে সেইখিনিকো আমি দিবলৈ গৈ আছো টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছো 1000 স্কুল মেৰামতি কৰিবলৈ গৈ আছো 30 বছৰত খুটা কম্বলৰ ৰাজনীতি কৰিলে কিন্তু এলপি স্কুল এমই স্কুল যে ৰিপেয়াৰিং কৰিব লাগে ঠিক কৰিব লাগে এই কামখিনি তেখেতসকলে কৰি নগ'ল কাৰণ নৱ প্ৰজন্মৰ লগত তেখেতসকলৰ কোনো উদ্দেশ্যই নাই সেইকাৰণে শ্ৰদ্ধা ৰাইজ আজি গাঁও প্ৰত্যেকখন গাঁও বড়োলেণ্ডত বড়ো অসমীয়া আদিবাসী সকলো জনগোষ্ঠীৰ গাঁও আদৰ্শ গাঁও হ'ব লাগিব সকলো গাঁৱত ৰাস্তা ঘাট বনাব লাগিব আমাৰ ল'ৰা ছোৱালীও ভাল চাকৰি পাব লাগিব ভাল এণ্টাৰপ্ৰিনাৰ এক্টিভিটি জইন হ'ব লাগিব সেইকাৰণে বহুত ডাঙৰ ভাল মিছন আমি হাতত লৈছো আপোনালোকে দেখিবলৈ পাব 2 বছৰৰ পিছত বড়োলেণ্ডৰ ৰূপ সলনি হ'ব আজি শান্তি অহাৰ লগে লগে বহুত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুত দল সংগঠনে আহি আমাৰ বড়োলেণ্ডক আগুৱাই লৈ যোৱাৰ কাৰণে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বড়োলেণ্ড অঞ্চলৰ এতিয়া ডিষ্ট্ৰিক্ট ৱাইজত যদি চাবলৈ যায় হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট ইনডেক্স এতিয়াও বহুত পিছ পৰি আছে এইটো ঠিক কৰিবৰ কাৰণে আমি দিনে নিশা কাম কৰিছো সেইকাৰণে শ্ৰদ্ধা ৰাইজ আজি ইউপিপিএল দলৰ জন্মই এটা ঐতিহাসিক জন্ম দমন নীতিটো উফৰাই পেলাই ভাল নীতি আনাৰ কাৰণে অশান্তিৰ পৰিৱেশ গুচাই পেলাই শান্তিৰ পৰিৱেশ আনাৰ কাৰণে অকৰ্মণ্য এটা পৰিৱেশৰ পৰা কৰ্ম কৰা পৰিৱেশত আনাৰ কাৰণে ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত 2015 চনত ইউপিপিএলৰ জন্ম হৈছিল আৰু আজি সৌভাগ্য আজি আমাৰ সৰ্বভাৰতীয় দল ভাৰতীয় জনতা পাৰ্টিৰ লগত একেলগে এলায়েন্স কৰি আমি কাউন্সিল চৰকাৰ চলাই আছো আৰু অসমতো আমি অংশীদাৰ হিচাপে আমাৰ এমএলএ সকল একেলগে থাকি আমি কাম কৰি আছো আমাৰ ডক্টৰ অসমৰ লোকপ্ৰিয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি প্ৰশাসনিক এটা নতুন এটা ৰিফৰ্মেশ্যন আহিছে
যি এটা ৰাজনৈতিক পৰিৱৰ্তন আহিছে, ট্ৰেন্সফৰমেশ্যন আহিছে, ইয়াৰ লগত একেলগে খোজ মিলাই আমি আগবাঢ়ি যাব লাগিব। আমাৰ লক্ষ্য বিটিআৰ অঞ্চলৰ ৩৫ লাখ জনগণক আগুৱাই লৈ যোৱা। আমি নিজৰ কাৰণে ৰাজনীতি কৰিবলৈ অহা নাই, আমি ৰাইজৰ কাৰণে ৰাজনীতি কৰিবলৈ আহিছো। সেইকাৰণে UPPL দলৰ সকলো কৰ্মকৰ্তাক মই অনুৰোধ কৰিছো, আমি এই বৰ্তমান সময়টো ঠিক কৰক, অহা প্ৰজন্মই শান্তি সম্প্ৰীতি নিৰাপদে জীৱন যাপন কৰিব পাৰিব। আমি নিজৰ কথাটো অলপ সময়ৰ কাৰণে পাহৰি যাওঁ। আমাৰ মা দেউতা দাদা ভাই ভনী এই অঞ্চলত বসবাস কৰে, তেখেতসকলৰ শান্তি নিৰাপত্তাৰ কথাটো ভাবক। যিসকলে অস্ত্ৰ সম্বৰণ কৰি আজি ঘৰত আহিছে, এই বড়ো মূলীয় হওক আদিবাসী মূলীয় হওক যিসকলৰে নহওক কিয়, সেই ডেকা লতা ভাই বন্ধুবিলাকক আমাৰ সমাজত স্থান দিয়ক, আমাৰ সমাজত জাগা দিয়ক, তেখেতসকলক আগুৱাই লওক, তেখেতসকলক মূল খুঁটিৰ মূল ধাৰাত আমি তেখেতসকলক আমাৰ অংশীদাৰ কৰি লওক, যাতে তেখেতসকলে পুনৰ জংঘলত যাব লগা নহয়। আৰু একেলগে আমি এটা শান্তি সম্প্ৰীতি উন্নয়নৰ বদলেন কৰিব পাৰোঁ। আৰু ভাৰত আৰু অসম চৰকাৰক আমি আমাৰ বাৰ্তা যে আমিও যে অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আঁচনি ভাৰতবৰ্ষৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে অসমখন গঢ় দিয়া আৰু বিশ্বৰ ভিতৰত ভাৰতবৰ্ষখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়া এই আঁচনিত আমিও অন্তৰ্ভুক্ত হ'ব লাগিব। তেনেহ'লে আমি সকলো শান্তি সম্প্ৰীতিৰে ইয়াতে থাকিব লাগিব। শ্ৰদ্ধা ৰাইজ, মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাইছে, আমি তেখেতক ৰিচিভ কৰিম। এতিয়া আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ডাঙৰীয়া সভা চলাব। আমাৰ নেক্সট এজেণ্ডা আছে আমাৰ আলোচনী মুকলি কৰা। এই আলোচনীখন মুকলি কৰিবলৈ মই তেখেতক এতিয়া দায়িত্ব ল'বলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ। ইতিমধ্যে আজিৰ আমাৰ মুকলি সভাৰ মুখ্য অতিথি তথা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি আছে। আপোনালোকে হুলস্থুল কৰিব নালাগে, আমাৰ এই মঞ্চতে তেখেতে আহিব। আমাৰ সভাপতি মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতক আদৰিবলৈ হেলিপেডত গৈ আছে। আমি সকলোৱে ইয়াত থাকিম, সকলোৱে যাতে বিশৃংখলাৰে আপোনালোকে বহি থাকে মই আপোনালোকক অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত এতিয়া दानिया जोङो जोंनि सबिनर बेखेवनाय बे बेखेवनाय हाबाफारिखौ मावफुंनो थाखाय आङो खावलायगोन जोंनि मानगोनां भबानिपुर समष्टिनि एमएलए तेखेत मणिधर तालुकदार डाङरीया तेखेतक आमार सबिनर इनिग्रेट কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তেখেতক আমি আদৰি লৈছোঁ। रायजोफोर मानगोनां आलासिया हेलिकप्टाराव बाफैबाय, दसे समावनो बिथाङा नैबे जौसाङावनो फैगोन। फैनाय लोगो लोगो बयबो आखाइ खबनानै जाहाथे बरायो, সকলে যাতে হাত চাপৰি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আদৰি লয় মই আপোনালোকক অনুৰোধ জনাইছোঁ। আমার ভবানীপুর সমষ্টির বিধায়ক তেখেত ফণী তালুকদার ডাঙৰীয়া আমার আজিৰ অধিৱেশনত UPPLৰ কৌশিকী দাহাৰ ওয়েব অফ ইউনিটি এই সমিতিখন তেখেতে মুকলি কৰি দিলে। মই তেখেতক ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত তেখেতক শুভেচ্ছা বাণী দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমার আজি UPPLৰ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনত আমাৰ এই সভাত সভাপতিত্ব কৰা আমাৰ সংঘত ৰংগৌৰা নাৰ্জাৰীদ্বীপ আজি আমাৰ বিধায়কসকল ইতিমধ্যে আমাৰ
মাননীয় মুখ্যমন্ত্ৰী মহাশয় আহি পাইছে, সেয়ে মোক আজি এই আলোচনীখন উন্মোচন কৰাৰ কাৰণে সভাপতি নিৰ্দেশ ধনে আটাইখিনি ৰাইজ, মোৰ সহতৰ দল UPPL, ভাৰতীয় জনতা পাৰ্টি, GSPৰ সকলো সদস্য, আইন মাতৃসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই চেগতে আমাৰ এই ৱেবছ অফ ইউনিটি যিখন আমাৰ আলোচনী, এইখনি উন্মোচন হ'বলৈ ঘোষণা কৰিলোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ সন্মানীয় বিধায়ক মণি তালুকদাৰ ডাঙৰীয়ালৈ। তেখেতে আমাৰ আমন্ত্ৰণ মৰ্মে আজি আমাৰ এই মুকলি সভাত উপস্থিত হৈ আমাৰ দলৰ আজিৰ অধিৱেশনৰ সংগতি ৰাখি কৌচেটি দাহাৰ ৱেব অফ ইউনিটি এখন আমি ছবিনাৰ উলিয়াইছিলোঁ আৰু তেখেতে মুকলি কৰি দিলে। মই তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। মানগোনাं ৰাইজো ৰাজাफोर, जाय जेराव दं बेयावनो थाथ'। मानगोनां आलासिया फैगासिनो दङ। बयबो जाहाथे गुलुं गुजुं जाया। नोंथांमोनखौ दलरैनो जेराव दं बेयावनो जिरायनो थाखाय आं खावलायबाय। बिथांखौ जोङो नैबे जौसाङावनो नुखागोन। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে। এই মঞ্চতে তেখেতে আহিব। এই মঞ্চতে আপোনালোকে লগ পাব। গতিকে আপোনালোকে য'তে নাথাকক কিয়, য'ত আছে তাতে সুন্দৰভাৱে বহি সুচাৰুৰূপে যাতে আপোনালোকে সহযোগ কৰে। Dr. Hemanta Biswa Sarma, welcome. Dr. Hemanta Biswa Sarma, welcome. Dr. Hemanta Biswa Sarma, long live. Dr. Hemanta Biswa Sarma, long live. Dr. Hemanta Biswa Sarma, welcome. Dr. Hemanta Biswa Sarma, welcome. Dr. Hemanta Biswa Sarma, welcome. Dr. Hemanta Biswa Sarma, long live. Dr. Hemanta Biswa Sarma, long live. Pramod Wala, long live. UPPL, long live. BJP, long live. BJP, long live. Dr. Hemanta Biswa Sarma, welcome. Dr. Hemanta Biswa Sarma, Dr. Hemanta Biswa Sarma, long live. Dr. Hemanta Biswa Sarma, welcome. Dr. Hemanta Biswa Sarma, welcome. Pramod Wala, long live. BJP, long live. UPPL, long live. Dr. Hemanta Biswa Sarma, welcome. 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 Dr. Hemanta Biswa Sarma, zindabad. Dr. Hemanta Biswa Sarma, zindabad. Pramod Wala, zindabad. Dr. Hemanta Biswa Sarma, welcome. BJP, long live. UPPL, long live. Dr. Hemanta Biswa Sarma, zindabad. Dr. Hemanta Biswa Sarma, welcome. Dr. Hemanta Biswa Sarma, welcome. बयबो आखाइ खबनानै बरायनाय खावलायदों। गोबारै बराय। जोंनि मानगोनां गाहाय आलासिया सफैबाय। आसामनि गिबि मन्थ्रि मानगोनां डक्टर हिमन्त बिश्व शर्मा बिथाङा। मानगोनां रायजो राजाफोर, दानिया जातीय संगीत बयखौबो गसंथानो खावलायनाय जाबाय।
मोसानायजों जोंनि गासै रायजो राजा आरो आलासिफोरखौ बरायगोन এতিয়া बागुरुम्बा नृत्य परिवेशन करिब खेबसे गोबारै आखाइ खबनानै बरायनांगो मोसाग्रा बिथांमोनखौ रायजोफोर
बिथांमोननिसिम आङो साबायखर बावबाय रायजो राजाफ्रा खेबसे गोबारै आखाइ खबनानै बिथांमोनखौ साबायखर बावनांगोन दायो जोंहा आलासि सिनायथि दङ जोंनि बयजोंबो मान होजानाय आसामनि चिफ मिनिस्टार बिथाङा सफैबाय जोंनि केबिनेट मन्त्रि इउजि ब्रह्म बिथाङा सफैबाय दा बिथांमोनखौ बरायनो थाखाय आङो जोंनि नेहाथारि राजु नार्जारी बिथांखौ खावलायनाय जाबाय মোৰ খুব সৌভাগ্যৰ কথা আজি আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ অসমবাসী ৰাইজৰ সকলোৰ হৃদয়ৰ সকলো সন্মানৰ আৰু স্পেচিয়েলি আমাৰ বিটিআৰ অঞ্চলৰ বিটিআৰবাসী ৰাইজৰ কাৰণে সদায় চিন্তা কৰা আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে উন্নতিৰ কাৰণে সদায় প্ৰচেষ্টা হাতত লোৱা অসমখনকে ভাৰতৰ মাজতে নহয় গোটেই বিশ্বৰ মাজতে এখন উন্নত ৰাজ্য বুলি গঢ়ি তুলিবলৈ নেতৃত্ব বহন কৰা আমাৰ সকলোৰে সন্মানৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতক আজি আমাৰ এই UPPLৰ তৃতীয় 3 বাৰ্ষিক যি কনফাৰেন্স ইয়াত উপস্থিত হোৱা তেখেতক আমি আদৰিবলৈ লৈছোঁ প্ৰথমে মই আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতক এখন আৰণেৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ অসমৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়াক এখন ইন্দিৰ ৰেষ্ট কোড দি তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ বিটিআৰৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াক এখন চেৰজা দি তেখেতক আদৰণি জনাবলৈ মই অনুৰোধ কৰিছোঁ এখন চেৰজা আমাৰ UPPL তথা গোটেই বড়োলেণ্ডবাসী ৰাইজৰ তৰফৰ পৰা চেৰজা এখন দিছে আৰু আমাৰ অনাৰেবল মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ৰাজ্যসভা ৰণগৰা নাৰ্জাৰীয়ে এখন ইন্দিৰ তেখেতক এখন মেমেণ্টো দি তেখেতক আদৰণি জনাব ৰণগৰা নাৰ্জাৰী ডাঙৰীয়া তেখেতে এখন আমাৰ ট্ৰেডিশ্যনেল ইন্দি শ্বলৰ যিটো মেমেণ্টো এইটো গিফ্ট কৰিছে আমি অত্যন্ত সুখী তেখেত সদায় আমাক বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে শুভচিন্তক আৰু ইয়াৰ কাৰণে আজি আমাৰ 30 নং কোকৰাঝাৰ MLA সমষ্টিৰ MLA ডাঙৰীয়া তথা আমাৰ ট্ৰেনিয়েল কনফাৰেন্সৰ চেয়াৰমেন লৰেন ইছলাৰী ডাঙৰীয়া আমাৰ দলৰ তৰফৰ পৰা এখন চাইটেশ্যন প্ৰেজেণ্ট কৰিব থেংক ইউ আজিৰ মুকলি সভাৰ সন্মানীয় সভাপতি আজি এই মুকলি সভাৰ সন্মানীয় মুখ্য অতিথি অসমৰ জনপ্ৰিয় লোকপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াতে উপস্থিত থকা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া উপস্থিত অশোক সিংহালজী আৰু সন্মানীয় অতিথিসকল আৰু শ্ৰদ্ধেয় ৰাইজ সম্বৰ্ধনা পত্ৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ জনতা ভৱন দিছপুৰ গুৱাহাটী অসম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় আজি ইংৰাজী 13 নৱেম্বৰ 2022 তাৰিখে কোকৰাঝাৰৰ জৌগল পথাৰ প্ৰাংগণত আপোনাক পাই আমি ধন্য মানিছোঁ আপোনাৰ বহুদিনীয়া ৰাজনৈতিক জীৱনৰ বিভিন্ন সময়ত আপুনি বড়ো সমাজৰ সবলীকৰণৰ দিশত বিভিন্ন প্ৰকাৰে দিক নিৰ্ণায়ক সহায় জনাই আহিছে আপোনাৰ মৰুভূমিৰ প্ৰতি থকা অপৰিসীম স্নেহ আৰু দায়িত্বশীলতাই অঞ্চলটোক দ্ৰুত গতিত আগবঢ়াই দিয়াত সহায় কৰিছে আজি আপোনাৰ উপস্থিতিয়ে UPPL দলৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ সুস্থ বৃদ্ধি কৰিছে এটি সক্ৰিয় আৰু সফল ৰাজনৈতিক যাত্ৰাৰ মাজেৰে বিভিন্ন সময়ত আপুনি মৰুভূমিৰ জনসাধাৰণৰ প্ৰতি গভীৰ মৰম হৃদয়তা আৰু সহমৰ্মিতাৰ ভাৱ প্ৰদৰ্শন কৰি আহিছে অসম উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ সামাজিক দিশ
আৰু ৰাজনীতিৰ প্ৰতি থকা আপোনাৰ ব্যতিক্ৰমী অন্তৰ্দৃষ্টিৰ ফলস্বৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত অসম উজ্বলি উঠিছে। আপোনাৰ প্ৰতিটো ক্ষেত্ৰত থকা যোগাত্মক দৃষ্টিভংগী নতুন প্ৰজন্মৰ বাবে এক অতুলনীয় প্ৰেৰণাৰ উৎস হৈ পৰিছে। ঐতিহাসিক BTR চুক্তিৰ স্বাক্ষৰ কৰাৰ মূল ভূমিকা গ্ৰহণ কৰি অঞ্চলটোৰ সমৃদ্ধিৰ নতুন যুগৰ সূচনা কৰাত আপুনি যি তৎপৰতা দেখুৱাইছিল সেই কথা সদায় অবিস্মৰণীয় হৈ থাকিব। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে BTRৰ উন্নয়নৰ সামগ্ৰিক অগ্ৰগতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি আপুনি দৃঢ়তাৰে আমাৰ সামূহিক ভাগ্যক পৰিচালিত কৰি আহিছে। শেষত আশাবাদ, দৃঢ় সংকল্পবদ্ধ আৰু প্ৰচুৰ ইচ্ছা শক্তিৰে আগবাঢ়ি গৈ থকা আপোনাৰ যাত্ৰাপথ আৰু অধিক কৃতিত্বৰে ভৰি পৰক বুলি আন্তৰিকতাৰে আশা কৰিলোঁ। UPPL দলৰ পৰা আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি অতি বিনম্ৰতাৰে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ইতি শ্ৰী প্ৰমোদ বড়ো, সভাপতি UPPL কোকৰাঝাৰ, শ্ৰী মাউতি ব্ৰহ্ম হাজোৱাৰী, সাধাৰণ সম্পাদক UPPL কোকৰাঝাৰ। ধন্যবাদ। এতিয়া এইটো সাইটেশন প্ৰেজেণ্ট কৰিব আমাৰ দলৰ সভাপতি তথা BTR চিফ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মাউতি ব্ৰহ্ম হাজোৱাৰী ডাঙৰীয়া। এতিয়া আপোনাৰ সকলোৱে মই জইন কৰক, জোৰকে হাত চাপৰি মাৰি আমাৰ CM ছাৰক আমি ইয়াতে ৱেলকাম জনাইছোঁ। বহুত বহুত ধন্যবাদ থাকিল ছাৰ আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰাৰ কাৰণে। এতিয়া আমি সম্বোধন জনাব বিচাৰিছোঁ আমাৰ দলৰে প্ৰতিষ্ঠাপক সভাপতি তথা আমাৰ অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৰা ব্ৰহ্ম ডাঙৰীয়া। শ্ৰী উৰ্খাও গৰা ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন মাধৱ ছেত্ৰী ডাঙৰীয়াই সম্বৰ্ধনা জনাইছে। बयबो आखाइ खबनानै हो जोंनि UG सारनि थाखाय खनसे गोबारै सेनेखौ দিব বিচাৰিছোঁ আৰু আমাৰ PTCৰ অনাৰেবল স্পিকাৰ শ্ৰী কাতিৰাম বড়ো তেখেতক এখন আদৰণি জনোৱা হ'ব। তাৰপিছতে চিনাকি কৰি দিছোঁ আৰু আদৰণি জনাইছোঁ শ্ৰীযুত ৰঞ্জিত বসুমতাৰী EM BTR। बेनि उनावनो सिनायथि होनो लादों श्री दावबायसा बड़ो बिथाङा EM BTR। सिनायथि होबावदों श्री जयंत बसुमतारी MLA सिडली समष्टि। सिनाखि কৰি দিব ওলাইছোঁ শ্ৰীযুত কমল সিং নাৰ্জাৰী প্ৰাক্তন MLA বিজনী সমষ্টি। সন্দীপ বসুমতাৰী তামুলপুৰ সমষ্টিৰ প্ৰাক্তন MLA। মন্টু বড়ো MCLA ককলাবাৰী সমষ্টি। ৰাজীৱ ব্ৰহ্ম EM BTR তেখেতকো এখন আদৰণি জনাইছোঁ। আমাৰ গোসাইগাঁও 28 নং সমষ্টিৰ MLA শ্ৰীযুত জিৰণ বসুমতাৰী তেখেতকো আদৰণি জনাইছোঁ। থেংক ইউ। মই চিনাকি অতিথিসকলৰ এই চিনাকি দিয়াৰ কাৰণে সম্পাদক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ মাজত আমাৰ UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা আমাৰ অসমৰ মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়াই ভাষণ ৰাখিব। মই তেখেতক আমাৰ ৰাইজক উদ্দেশ্যি ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। सिबिनां रायजोफोर जोङो गोबाव सम मेलखौ खालामनाय नङा। बिथांनि उनावनो गाहाय आलासिया बिबुंथि लाखिगोन। बयखौबो गावबा गावनि जायगायाव जिरायना थानो थाखाय खावलायनाय जाबाय। ইউনাইটেড পিপলছ পাৰ্টিৰ আজি তৃতীয় বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত আজি সভাখন পৰিচালনা কৰা BTCৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আজি সভাত উপস্থিত থাকি পেলাই আমাক উৎসাহিত কৰা আৰু প্ৰেৰণা যোগোৱা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া,
ইয়াতে উপস্থিত BTCৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, উপস্থিত আমাৰ BTCৰ EM-সকল আৰু মোৰ সতীৰ্থ বিধায়কসকল, বিশিষ্ট অতিথি আৰু দলৰে জ্যেষ্ঠ নেতা, মোৰ সংবাদ মাধ্যমৰ বন্ধুসকল আৰু আজিৰ এই মুকলি সভাত উপস্থিত হোৱা হেজাৰ হেজাৰ মোৰ শ্ৰদ্ধেয় ৰাইজ আই মাতৃসকল, প্ৰথমতে আজি আপোনালোকে ইয়াত স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ সংখ্যক ৰাইজে আহি পেলাই উপস্থিত হৈ এই UPPLৰ অধিৱেশন সফল কৰি তোলাৰ কাৰণে মই আপোনালোক সকলোৰে মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। প্ৰথমতে কোনোবাই কাৰণ পলিটিকেল পাৰ্টি এটা, ৰাজনৈতিক দল এটাৰ বাবে নেতা থাকিব পাৰে, কৰ্মী থাকিব পাৰে, কিন্তু জনগণৰ যদি লগত নাথাকে তেতিয়া এই ৰাজনৈতিক দল জীয়াই থাকিব নোৱাৰে। যোৱা 11 তাৰিখৰ পৰা মই ছুটিকৈ ভাষণ ৰাখিম যে 11 তাৰিখৰ পৰা আমাৰ অধিৱেশন আৰম্ভ হৈছিল। যোৱা 2015 চনৰ 5 আগষ্টত মোক প্ৰথম সভাপতি হিচাপে দায়িত্ব দিয়ে এই দলটো জন্ম দিয়া হৈছিল। তেতিয়া বড়োসকলে এক আন্দোলনত আছিল, তেতিয়া বড়ো সমস্যা সমাধান হোৱা নাছিল। NDFB আপছু মিলি এটা গণতান্ত্ৰিক আন্দোলন কৰিছিল। তেতিয়া অনুভৱ কৰা হৈছিল যে যিটো ৰাজনৈতিক বাতাবৰণ এই সময়ত দুৰ্নীতি, অনিয়ম, কেলেংকাৰী আৰু জ্বলন্ত সমস্যাৰ প্ৰতি স্পষ্ট নীতিৰ অভাৱ থকা ৰাজনৈতিক দলবিলাকৰ কাৰণে এই অঞ্চলৰ পৰিস্থিতি খুব জটিল হৈছিল। তেনে সময়ত ৰাজনৈতিকভাৱে জ্বলন্ত সমস্যা, বড়ো সমস্যাৰ ওপৰত স্পষ্ট নীতি থকা এটা ৰাজনৈতিক দলৰ প্ৰয়োজন অনুভৱ কৰি পেলাই UPPL দলক জন্ম দিয়া হৈছিল। যদিও মই ইমান ডাঙৰ গধুৰ দায়িত্ব পালন কৰা হয়তো ক'তবা নহয় ক'তবা সকলো দিশত সফল হ'ব পৰা নাছিল, কিন্তু এটা আন্দোলনক, গণ আন্দোলনক সফল এটা পৰিসমাপ্তি ঘটাবৰ কাৰণে, এক লজিকেল কনক্লুজনত আনিবৰ কাৰণে ৰাজনৈতিক দায়িত্ব যি পালন কৰিব লাগে মই কৰি আহিছিলোঁ। 2020 চনত চুক্তি স্বাক্ষৰিত হ'ল। তেতিয়া নতুন চাম ওলাই আহিল, NDFB নেতা ওলাই আহিল, আপছু নেতা ওলাই আহিল, এটা পৰ্যালোচনা হ'ল, আলোচনা হ'ল, এই ৰাজনৈতিক দলক আমি নতুন ৰূপ দিব লাগে। এই মৰ্মে ৰাজনৈতিক দলৰ অভিৱৰ্তন ঘটিল। এই অভিৱৰ্তনতে প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰথম স্বাক্ষৰকাৰী হিচাপে সৰ্বসন্মতিক্ৰমে হেজাৰ হেজাৰ জনগণৰ ৰাইজৰ সন্মুখত আমি UPPL দলৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল। এই সময়ৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়া আজিলৈকে UPPL দলক সফল নেতৃত্ব দি আহিছে আৰু লগতে তেওঁ BTCৰ চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰি পেলাই এই অঞ্চলৰ উন্নয়নৰ কাৰণে পৰিকল্পনাত আত্মনিয়োগ কৰিছিল। এটা আন্দোলনৰ ইতিহাসৰ বুকুৰ পৰা জন্ম লোৱা এটা দল হিচাপে প্ৰাথমিক পৰ্যায়তে এটা গধুৰ দায়িত্ব আমি পাইছিলোঁ যে যি চুক্তিখন আমি স্বাক্ষৰিত কৰিলোঁ, এই চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰ ৰূপায়িত হ'ব লাগে। এই সংকল্প লৈ পেলাই আমি আজিলৈকে আগবাঢ়ি আহিছোঁ। মই আপোনাক অন্তৰৰ পৰাই সন্মান আৰু শ্ৰদ্ধা আৰু ধন্যবাদ দিব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ নেতৃত্বত অসম যেনেকৈ চলি আছে
আৰু এই UPPLৰ BTC কাউন্সিলৰ চৰকাৰৰ 2 বছৰীয়া কাৰ্যকাল আৰু অসম চৰকাৰৰ 1.5 বছৰীয়া কাৰ্যকালত আপুনি যি পদক্ষেপ লৈ বলিষ্ঠ নেতৃত্ববিলাক দি পেলাই বড়ো সমস্যা সমাধানৰ কাৰণে কাম কৰিছে আমি সঁচাকৈ আপোনাৰ ওচৰত কৃতজ্ঞ আৰু আপোনাৰ নেতৃত্বতে বড়ো সমস্যা আমাৰ বড়ো চুক্তিৰ প্ৰতিটো ৰূপায়ণ হৈ যাব বুলি আমাৰ অন্তৰত UPPLৰ প্ৰতিজন নেতা কৰ্মীৰ মনত দৃঢ় বিশ্বাস আজিও আছে বুলি মই আজি ক'ব বিচাৰোঁ আজি সীমা নিৰ্ধাৰণৰ কাম বাকী আছে আপুনি এইটোও সোনকালে কৰি দিব বুলি আমি বিশ্বাস কৰোঁ মাটি পাট্টা দিয়া নাছিল শৰীফৰ বিশ্বনাথত এই মাটি পাট্টা দিয়াৰ কাম আপুনি সেইদিনা 5 তাৰিখৰ দিনা 1300 পৰিয়ালক লেণ্ড টাইটেল মাটি পাট্টা দিয়াৰ ব্যৱস্থা কৰি পেলাই এটা স্মৰণীয় পদক্ষেপ আপুনি ল'লে তাৰ কাৰণে আমি সদায় কৃতজ্ঞতা জ্ঞাপন কৰিম আপুনি আমাক এটা প্ৰতিশ্ৰুতি দিছে আকৌ শৰীফৰ বিশ্বনাথত কিবা 1000 ব্যক্তিক মাটি পাট্টা দিয়া হ'ব এইটো আমি আশা কৰোঁ সোনকালে মাটি পাট্টা দিয়াৰ ব্যৱস্থা হ'ব সীমা নিৰ্ধাৰণ এটা সীমা আয়োগ গঠন কৰা হৈছে সোনকালে তাৰ ৰিপৰ্টবিলাক আহি যাব বুলি আমি আশা কৰোঁ আৰু আপোনাৰ বলিষ্ঠ ৰাজনৈতিক নেতৃত্বত সীমা নিৰ্ধাৰণৰ কামত সুকলমে কোনো বিবাদ নোহোৱাকৈ সকলো জনগোষ্ঠীৰ সৰ্বসন্মতিক্ৰমে সেইটো পূৰা হৈ যাব বুলি মই ভাবোঁ NDP কেডাৰবিলাকৰ পুনৰ সংস্থাপনৰ কাম তীব্ৰ গতিত আগবাঢ়ি গৈ আছে আৰু কিছু যিখিনি বাকী আছে সেইটো সম্পূৰ্ণ হ'ব আমাৰ দৃঢ় বিশ্বাস আমাৰ সতীৰ্থ সংগ্ৰামীসকলে কিছুমান জেলত আছে আইনৰ মেৰ পেছত কিছুমান সংগ্ৰামীসকলে জেলত থাকিব এইটো আইনৰ মাধ্যমেদি আমি তেখেতসকলক বাহিৰত আনিব লাগে তেনে ক্ষেত্ৰত আপুনি উদাৰ আৰু খোলা মনেৰে যিধৰণে আমাক সহযোগিতা কৰাইছে আমি তাৰ কাৰণেও আপোনাক ধন্যবাদ দিম BTC এৰিয়াত অৰ্থনৈতিক বিকাশৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াৰ প্ৰতিষ্ঠা কৰাৰ বাবে আপুনি যিধৰণে উদাৰ মনেৰে অসম চৰকাৰত মুখ্য বা মূল ব্যক্তি হিচাপে আমাক যেনেকৈ সহায় কৰি আছে পুঁজি দি আছে তাৰ কাৰণে আজি BTCত এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন আহি পৰিছে আজি আমি বেনিফিচিয়াৰী চেণ্ট্ৰিক যিটো ৰাজনৈতিক যোৱা 17 বছৰত বহুত খেলি মেলিৰ মাজত গ'ল সঠিকভাৱে ধনবিলাকৰ প্ৰয়োগ নহ'ল দুৰ্নীতি হ'ল কেলেংকাৰী হ'ল আমি আজি ভাবিছোঁ প্ৰথম আমাৰ পৰিকল্পনা ঠিক হওক তাৰপিছত আমি প্ৰকৃত অৰ্থত ফিল্ডত গৈ পেলাই আমি কাম কৰিম আপোনাৰ নিৰ্দেশনা মাৰ্গদৰ্শনেৰে প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে আৰু অনতিক্ৰমে তীব্ৰ গতিত BTC অঞ্চলত এটা উন্নয়নৰ ধাৰা আমি যিটো আৰম্ভ কৰিছোঁ সেইটো ৰাইজে দেখা পাব বুলি মই দৃঢ় বিশ্বাস আৰু আপুনি শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত যিধৰণে গুৰুত্ব দিছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বহুত সমস্যা আছে কোকৰাঝাৰ কলেজ গভৰ্ণমেণ্ট কলেজৰ বহুত সমস্যা আছে এইমাত্ৰ অলপ আগত গোসাইগাঁও কলেজত গৈ আপুনি 1 কোটি টকা অনুদানৰ ঘোষণা কৰি আহিছে অথচ আপুনি 1 বছৰ আগত এই মহাবিদ্যালয়ত 50 লাখ টকা অনুদান দিছে অকল ইয়াতে নহয় BTD অঞ্চলৰ প্ৰতিটো কলেজত আপুনি আৰ্থিক অনুদান এক কম্পিটেন্ট জেনেৰেশ্যন এটা ক্ৰিয়েট কৰাৰ কাৰণে ছাত্ৰসকলক আধুনিক টেকনলজি বেছ শিক্ষাত কেনেকৈ আমি লৈ যাব পাৰি তাৰ কাৰণে আপুনি যথেষ্ট আমাক সহায় কৰি আছে আজি UPPL এটা এই 3 দিনীয়া অধিৱেশনত এটা সংকল্প লৈছে যে অনাগত সময়ত ভাৰতবৰ্ষৰ ভিতৰতে বহুত শিডিউল এৰিয়া আছে বড়োলেণ্ডত আমি আটাইতকৈ সৰ্বশ্ৰেষ্ঠ এটা গণতান্ত্ৰিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সংকল্প লৈছোঁ ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থা আটাইতকৈ শ্ৰেষ্ঠ হ'ব লাগে আৰু তেতিয়া ৰাজ্যত
উন্নয়ন হ'ব, ৰাইজৰ অধিকাৰ সুনিশ্চিত হ'ব। আজি বিডিচি এটা সৰু এটা ব্যৱস্থা, এই সৰু ব্যৱস্থাত ৰাজ্য চৰকাৰৰ সহায় নোহোৱা পৰ্যন্ত আমি একো কৰিব নোৱাৰোঁ। তো আপুনি যেনেকৈ উদ্ধাৰ মনেৰে আমাক সহায় কৰি আছে, কেন্দ্ৰ চৰকাৰৰ পৰা বুজি অনাৰ ক্ষেত্ৰত जागायनांगौ। सोलायनायनि जारिमिनखौ खुगानि स्ल'गानल' खालामालासिनो जोंनि आखाइ आथिंनि मावनाय दांनायनि मोनसे जारिमिनाव बारस्लायहोलांनांगौ। हागोन ना हाया खेबसे थांखि लानो थाखायलाय? हागोन। মোৰ সমূহ ভাষণ ইয়াতে মই সামৰণি মাৰিছোঁ আৰু আজি ইয়াত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে সকলো অতিথিসকলক মোৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জনগণৰ ৰাইজক মোৰ তৰফৰ পৰা অন্তৰৰ পৰা মই শ্ৰদ্ধা জনাই মোৰ ভাষণ ইয়াতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ। মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়ালৈ ধন্যবাদ থাকিল। जोंनि मन्त्री इउजि ब्रह्म बिथांनिसिम आङो साबायखर बावदों। दा बे समाव रायजोफोर जोंहा गुबुन आलासि गैलिया, गाहाय आलासियानो बिबुंथि होगोन। नाथाय नोंथांमोना बयबो नैबे थाम सानारि UPPLनि जथुम्मायाव फैनानै दिनै UPPL हान्जाखौ गोख्रों मदद होनानै बड'लेण्ड ओनसोलनि रायजो राजाखौ सिबिनो जि खाबु होबाय, बिनि थाखाय आङो रोजा रोजा साबायखर बावदों। नोंथांमोननि मदद, नोंथांमोननि अनसायनाय, नोंथांमोननि जोंखौ मदद होनायानो जोंनि हारिनि थाखाय, जोंनि ओनसोलनि थाखाय, जोंनि हारिनि थाखाय अराय सम गोख्रों खामानि मावलांबाय थानो जोंखौ थुलुंगा होगोन। गोलाव सम बड'लेण्ड सोमावसारनायनि उनाव बर' माहारिनि गेजेराव बड'लेण्ड ओनसोलाव गोजोन आरो खौसेथिनि थासारि फैनायनि उनाव दिनै जोंनि ओनसोलाव जौगानाया लासै लासै गोख्रों महर लानो हमदों। गोजोन थासारिखौ जों अराय सम लाखिनांगोन, मानोना गोजोन थासारिया थायोब्लासो जोंनि रांखान्थि समाजखान्थि गासैबो बिथिङाव जौगालांनो हागोन। गोबां समाव जोंनि बिरोधी हान्जाफ्रा बुङो जे जोंखौ बर' माहारिखौ फाननानै जाबाय, बड'लेण्डखौ फाननानै जाबाय होननानै। दा मानगोनां रायजोफोर, बड'लेण्डखौ गोख्रोंनिफ्राय गोख्रों खालामनोसो जों खामानि मावगासिनो दङ। थांनाय समाव BPFनि सरकारा कंग्रेसजों बिथांमोना लोगो जादोंमोन। बै समाव बिथांमोना बड'लेण्डखौ कंग्रेसनो फानदोंमोन नामा? BJPजों बिथांमोना BJPजों लोगो नांनानै मोजां मोजां हाबा मावनाय लोगो लोगोनो बिथांमोना बायदिसिना खोथा बुंनानै जोंनि हाबा मावनायफोरखौ डिमरेलाइज खालामनो नागिरो। नाथाय मानगोनां रायजो राजा नोंथांमोन, दिनै इउजि ब्रह्म बिथाङा जोंनि हारिनि सासे दैदेनगिरि, रोंगोरा नार्जारी बिथां, गबिन्द बसुमतारी बिथांजों लोगोसे गोबां दैदेनगिरिफ्रा दिनै गोख्रोङै गसंदों आरो जोंनि आगुनि दैदेनगिरि हेमेन्द्रनाथ ब्रह्म, बिथां कमल सिंह नार्जारी मोनाबो दिनै फैनानै गोख्रोङै UPPL हान्जायाव बाहागो लाफैदों। जों मिजिंथिदों फैबाय थानाय समाव जोंनि जायगायाव गोजोन आरो खौसेथिया अराय सम थागोन। जोङो बड'लेण्ड गोरोबथाखौ थांनाय 2020आव जानाय जोंनि जि सुक्ति, बेखौ 100% जोङो मोगथाङाव महर होनो थाखाय खामानि मावगासिनो दङ। नोंथांमोना नुनो मोनदों बावैसो 5 अक्ट'आव सनितपुराव 1300 सुबुंनो हानि मोनथाय होनाय जादों। जोंनि मानगोनां चिफ मिनिस्टार बिथाङा एसे उनाव बुंगोन, सनितपुर बिश्वनाथनि गासैबो मानसिफोरनि हानि जेंनाखौ फोजोबनो थांगासिनो दङ। बेजों लोगोसे सानजाहा सिमा नारनाय, सिमाखौ नारनानै गहपुरसिम लांनाय, बै ओनसोलनि गामिफोरखौ सोनानै जोंनि बड'लेण्डनि सिमाखौ आरोबाव फेहेरनाय, बिनि हाबाफारियाबो सोलिगासिनो दङ। दिनै NDPनि जोहोलावफोरनि रिहेबिलिटेसन, केस उइथड्र खालामनाय, गोबां खामानिफ्रा सिङाव गोख्रोङै जागासिनो दङ। माखासे कभिडनि थाखाय, गुबुन गुबुन थासारिनि थाखाय खामानिया लेट जादोंमोन, नाथाय चिफ मिनिस्टार बिथाङा थोंजों
थोंजोङै जोंनि मोनफ्रोमबो खामानिखौ नोजोर होगासिनो दङ थांनाय बोसोरसेयाव जोङो 600 किल'मिटार लामा बानायदों आरो देग्लाय बोसोरावबो जोङो 600-700 किल'मिटार लामा बानायनो थांगासिनो दङ एमएलए बिथांमोननि लामाखौ हमोबा 1000 किल'मिटार लामा बानायनो जोङो थांगासिनो दङ जोंनि ओनसोलाव दिनै बिटिआर गोरोबथानि गेजेरजों माखासे मोजां मोजां फसंथान जोङो गायसननो थांगासिनो दङ नाथाय गोजोन थासारिखौ जों लाखिनांगोन गोजोन थासारि फैनाय लोगो लोगोनो जोंनि फरायसाफोरा दिनै लेखा फरायनो मोजां खाबु मोनदों गेलेग्राफ्रा दिनै गेलेनो खाबु मोनदों हलिचरन नार्जारिया आइएसपिएल गेलेदों नाथाय बिनि गाहायाव गोबां लाइमोनफोर दङ जायफोरा दिनै आइएसपिएल आरो आई लीग आरो इन्टारनेशनेल गेम गेलेनो हायो जोङो क'क्राझाराव बड'लेण्डनि मोनफ्रोमबो जिल्लायाव बावैसो जोङो आइएसपिएल गेलेदोंमोन बे आइएसपिएल गेलेनायखौ बादायनायखौ नुनानै जोंनि इन्डियान फुटबल एसोसिएशननि आफादगिरिया जोंनो दिनै सन्तोष ट्रफि खुंनो थाखाय अफार होदों क'क्राझाराव नोंथांमोना फैगौ जानुवारि मासाव सन्तोष ट्रफिनि खेला नुसिगोन गिबि खेबनि थाखाय आरो बेजों लोगोसे इन्टारनेशनेल ख'ख' खुंनो थाखायबो जोंनो बिथांमोना दिनै प्रप'जेल हरदों दिनै रायजो राजानि थाखाय इउपिपिएलआ बिजेपि हान्जाजों लोगो नांनानै 100% जेंना सुस्रांनायनि थाखाय खामानि मावगासिनो दङ दा बेनिखायनो रायजोफोर फैगौ समाव जि सोलायनायनि राजखान्थि बेखौ जोङो बायदिसिना बानसावनाय बाथ्रा जों बुङालासिनो गोख्रोङै बयबो बाहागो लानानै बड'लेण्ड ओनसोल जौगानायाव बयबो हाबा বৈকবে জিরাইনাनै थानो थाखाय খাওলাইदों আজি আমার অতিথি ভাষণ আৰু মুখ্য অতিথিৰ ভাষণে আছে ইয়াৰ পিছত আৰু ভাষণ নাই আপোনালোকে সকলো আহি সহযোগ কৰিলে আমি সকলো আনন্দিত হৈছো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়াৰ পৰা দায়িত্বভাৰ লৈছে দায়িত্বভাৰ লোৱাৰ আগৰ পৰাই তেখেতে বডলেণ্ডবাসীৰ কাৰণে বহুতখিনি কাম কৰিছে আজি যে আমি 2টা বছৰ শান্তিৰে ভালকে নিজৰ ঘৰত খুবলৈ পাৰিছো ভালকে বডলেণ্ডত সকলো জাতি জনগোষ্ঠী মিলি ভালকে থাকিবলৈ পাৰিছো ইয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডাইৰেক্ট এটা ইন্টাৰভেনশনৰ কাৰণে এইটো হ'বলৈ পাইছে আমি দীঘলীয়া সংগ্ৰাম কৰিছিলো ৰাজপথৰ আন্দোলন কৰিছিলো বিভিন্ন ধৰণৰ আন্দোলন কৰিছিলো কিন্তু সেই আন্দোলনটো অন্ত পেলোৱাৰ কাৰণে এটা সমাধানৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় আমাৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগত আলোচনা কৰি যি চুক্তি কৰিলে এইটো অকল অসমে নহয় উত্তৰ পূৰ্বাঞ্চলে আজি এই চুক্তিখন প্ৰশংসা কৰিছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত এটা ৰাজনৈতিক পৰিৱৰ্তন আনিছে নতুন জাগৰণ এটা আনিছে সকলো আজি আমাৰ ৰাজনৈতিক নেতাবিলাক ৰাইজৰ থাকি কাম কৰাৰ কাৰণে সকলো আজি ৰাইজৰ লগত মিলিবৰ কাৰণে এটা উৎসাহ লৈ পেলাই কাম কৰি আছে আজি বড়ো ভূমি বুলি কোৱাৰ লগে লগে বিভিন্ন সংঘাত হিংসা জাতিগত সংঘাত বিভিন্ন মৰামৰি ডিসপ্লেসমেন্ট যোৱা দশকৰ পৰা দশক ধৰি আমি দেখিবলৈ পাইছো কিন্তু যোৱা 2টা বছৰত আমি ইয়াত গুলি ফুটাও দেখা নাই আৰু তেনেকা বহুত মানুহ মৰাও আমি দেখিবলৈ পোৱা নাই বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ঘৰত যোৱা 6 অক্টোবৰত প্ৰথমবাৰ মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৈ বড়ো জনগোষ্ঠীৰ যি এটা জাতীয়তাবাদী সংগ্ৰামৰ ইতিহাস এই সংগ্ৰামৰ ইতিহাসৰ প্ৰতি এটা সন্মান জনোৱাটো বড়োসকলৰ হৃদয়টো চুই যোৱাই নহয় হৃদয়টো জিকিবলৈ হৃদয়টো জিৰিবলৈ তেখেতে সক্ষম হৈছে অনাগত দিনত বড়ো ভূমিৰ সমস্যাই নহয় সমগ্ৰ অসমৰ সমস্যাবোৰ সমাধান হ'বলৈ গৈ আছে আজি অসমৰ ৰাইজে এটা বিশ্বাস আৰু এটা ভিজন এটা লবলৈ এটা ড্ৰিম লবলৈ সপোন লবলৈ সকলো সাহস কৰিছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ আগত থাকি সকলোক নেতৃত্ব দিছে আজি ইজ অফ লিভিংৰ কথা কৈছে এটা সময়ত ইজ অফ ডুইং বিজনেস বুলি কৈছিলে কিন্তু অসমত আজি আমি ইজ অফ লিভিং অকল বিজনেস ব্যৱসায় ইণ্ডাষ্ট্ৰীয়ে নহয় মানুহে সাধাৰণভাৱে কেনেকৈ জীয়াই থাকিব পাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কামখিনি হৈ আছে আজি ইউপিপিএলৰ এই অধিৱেশনত বহুমূলীয়া সময় তেখেতে আজি আমাৰ কাৰণে দিছে ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছো আৰু আমাৰ এই হাজাৰ হাজাৰ ৰাইজক উদ্দেশ্যি বডলেণ্ডবাসী ৰাইজক আশীৰ্বাদ কৰিবলৈ উপদেশমূলক কথা ক'বলৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো ৰাইজৰ গবাৰে আশা খনানে বিঠাঙ্গ বৰাইনাঙ্গ আজিৰ এই ইউপিপিএল দলৰ ত্ৰিবাৰ্ষিক অধিৱেশনত সভাপতিত্ব কৰা বিটিআৰৰ
CM তথা UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, BTRৰ ডেপুটি CM গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী উৰ্খাও বৰা ব্ৰহ্ম ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, সাংসদ ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়া, সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক অজয় ৰয় ডাঙৰীয়া, জিৰণ বসুমতাৰী ডাঙৰীয়া, ফণীধৰ তালুকদাৰ ডাঙৰীয়া, প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী ডাঙৰীয়া, হেমেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত সন্মানীয় বিধায়ক BTRৰ EM MCLA আৰু UPPL দলৰ সন্মানীয় বিষয়ববীয়াসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আজি UPPL দলৰ তৃতীয় ত্ৰিবাৰ্ষিক সন্মিলন উপলক্ষে UPPL দলৰ সকলো কাৰ্যকৰ্তা বন্ধু বান্ধৱীলৈ ভাৰতীয় জনতা পাৰ্টিৰ হৈ অভিনন্দন জ্ঞাপন কৰিছো। আজি আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন। UPPL দলৰ জন্মৰ পিছত এটা সংগ্ৰামৰ পৃষ্ঠভূমিত এটা UPPL দলৰ ৰাজনৈতিক দল হিচাপে জন্ম হৈছিল। এই ৰাজনৈতিক দলটোৱে জন্মৰ কেইটামান বছৰৰ ভিতৰতে BTRৰ শাসনলৈ আহিবলৈ সক্ষম হ'ল। এই দলটোৱে বিধানসভাত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পালে, ভাৰতৰ সংসদলৈ যোৱাৰ সৌভাগ্য বুটলিলে আৰু অসম চৰকাৰৰ কেবিনেটত মন্ত্ৰী হিচাপে জনসাধাৰণক সেৱা কৰাৰো গুৰু দায়িত্ব লাভ কৰিলে। জন্মৰ ইমান কম সময়ৰ ভিতৰতে ইমানখিনি সফলতা লাভ কৰা UPPL দল আৰু ইয়াৰ কাৰ্যকৰ্তাসকললৈ মই পুনৰ এবাৰ অভিনন্দন জনাইছো। বড়োভূমিলৈ মই যেতিয়াই আহোঁ তেতিয়াই মই অত্যন্ত আনন্দ অনুভৱ কৰোঁ। অঞ্চলটোৰ বৰ্ণাঢ্য সংস্কৃতি আৰু ইয়াৰ জনসাধাৰণৰ ইতিহাসে, সমৃদ্ধ ইতিহাসে মোক সদায়ে মুগ্ধ কৰে। কোকৰাঝাৰৰ চন্দাপাৰাৰ এই জৌগালু পথাৰত আপোনালোকৰ বিপুল উপস্থিতিয়ে দেখা দিয়া উৎসাহ উদ্দীপনাই এই সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ মাজত UPPLৰ জনপ্ৰিয়তা আৰু BJP নেতৃত্বাধীন অসম চৰকাৰৰ কাম কাজ আৰু UPPL নেতৃত্বাধীন BTR চৰকাৰৰ কাম কাজৰ প্ৰতি আপোনালোকৰ পূৰ্ণ সহযোগিতাক পুনৰ এবাৰ প্ৰমাণ কৰিছে। মই আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। আজিৰ এই শুভ লগনত মই বড়োভূমিৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। যোৱা অক্টোবৰ মাহত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ বাবে মই যেতিয়া কোকৰাঝাৰলৈ আহিছিলো তেতিয়া উপেন্দ্ৰ নাথ ব্ৰহ্মৰ দতমাস্থিত বাসভৱনলৈ গৈ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি আগবঢ়োৱাৰ মোৰ সৌভাগ্য হৈছিল। সেই দিনটোতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ ৰাজ্যখনতে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত আমি ৰাইজৰ আগত সদৰি কৰিছিলো। দতমাৰ বৰাগাড়ীত এটি সৰু দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জীৱন আমাৰ বাবে প্ৰেৰণাৰ প্ৰতীক আছিল। গণতন্ত্ৰৰ প্ৰতি আস্থাবান উপেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়াই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ অহিংসা নীতিক সমৰ্থন কৰি আৰু এই নীতিৰে অনুপ্ৰাণিত হ'বলৈ বড়ো জাতিক প্ৰেৰণা যোগাইছিল। তেওঁ জনজাতীয় লোক
তথা বড়োসকলৰ অৰ্থনৈতিক সামাজিক অৱস্থাৰ উন্নতিকল্পে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ অহিংসভাৱে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ এক গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিছিল আৰু এই আত্মনিয়ন্ত্ৰণৰ আন্দোলনটোৱে এটা সময়ত বিশাল আয়তন লাভ কৰিছিল আৰু সমগ্ৰ বড়ো জাতিক বিশ্ববাসীৰ আকৰ্ষণ কৰিবলৈ দৃষ্টি আকৰ্ষণলৈ আনিবলৈ সক্ষম হৈছিল। আজিৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আমি অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আজি এই বড়ো ভূমিত থিয় হৈ আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে এই বড়ো ভূমি হৈছে বিভিন্ন জাতি উপজাতিৰ মিলনৰ প্ৰতীক স্বৰূপ। এই বড়ো ভূমিত আমাৰ অসমীয়া ভাষী লোকসকল বাস কৰে, এই বড়ো ভূমিত বঙালী ভাষী লোকসকল বাস কৰে, এই বড়ো ভূমিত হিন্দী ভাষী লোকসকল বাস কৰে, মোৰ আদিবাসী বন্ধু বান্ধৱীসকল বাস কৰে, এই বড়ো ভূমিত কোচ ৰাজবংশী লোকসকলে বাস কৰে, এই বড়ো ভূমিত গোৰ্খা লোকসকলে গৌৰৱেৰে বাস কৰে, এই বড়ো ভূমিত শৰণীয়া কছাৰী মদাহী আৰু ৰাভা বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাবোৰে এই বড়ো ভূমিৰ বিকাশৰ প্ৰতি বৰঙণি আগবঢ়াইছে। মই UPPL দলক আহ্বান জনাম যে বড়োলেণ্ডৰ শাসনৰ বাঘজৰি লোৱাৰ দায়িত্বৰ সময়ছোৱাত আমি সদায় বড়ো ভূমিৰ প্ৰতিটো জাতি উপজাতিৰ প্ৰতি আমাৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে সৈতে পালন কৰিব লাগিব আৰু প্ৰতিটো ভাষা ভাষীৰ উন্নয়নৰ বাবে আমি কাম কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, এই বড়ো ভূমিত স্থায়ী শান্তি স্থাপন আৰু সংঘাতমুক্ত পৰিৱেশ সৃষ্টি কৰি অঞ্চলটোত বসবাস কৰা জনসাধাৰণৰ আশা আৰু আকাংক্ষা পূৰণৰ বাবে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ আত্মপ্ৰকাশ ঘটিছিল। বড়োলেণ্ডত সেই সময়ত গা কৰি উঠা অবিশ্বাস আৰু বিশৃংখলাৰ পৰিস্থিতি আৰু দুৰ্নীতিৰ পাকচক্ৰত নিমজ্জিত হোৱা বিটিআৰৰ এক সুশাসনৰ পৰিৱৰ্তনৰ সংকল্পেৰে UPPL দলৰ জন্ম হৈছিল, যি সময়ত অঞ্চলটোৰ বিকাশ আৰু প্ৰগতিৰ নতুন দিগন্তৰ দিশে দ্ৰুতগতিত ধাৱমান হ'ব লাগিছিল। সেই সময়ত দুৰ্নীতি আৰু এই UPPL দলৰ জন্ম হৈছিল। জন্ম লগ্নৰে পৰা অঞ্চলটোৰ জনসাধাৰণৰ এক সামূহিক কণ্ঠৰ বাহক হিচাপে দলটোৱে কাম কৰি আৰ্থ সামাজিক উন্নয়ন, পাৰস্পৰিক সদ্ভাৱ সম্প্ৰীতি বৰ্তাই ৰাখি বিকাশ আৰু প্ৰগতিৰ দিশত আত্মনিয়োগ কৰিছে। শান্তি আৰু উন্নয়নেহে বিকাশ সুনিশ্চিত কৰে। এই পূৰ্বচৰ্ত সৰুগত কৰি কৰ্মক্ষেত্ৰত নামি পৰা দল সংগঠন নতুবা চৰকাৰে কেতিয়াও জনসাধাৰণৰ আস্থা নেহেৰায়। আজি মই অত্যন্ত আনন্দিত যে অকল বিটিআৰৰ নেতৃত্ব লোৱা দল হিচাপেই নহয়, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ এক মিত্ৰ দল হিচাপে আজি আমাৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অসমৰ সামগ্ৰিকভাৱে উন্নয়নৰ দিশত UPPL দলৰ কৰ্মকৰ্তাসকলে বৰঙণি আগবঢ়াই আহিছে। মই আশা কৰিম যে অনাগত দিনতো UPPL দলে এই বড়ো ভূমিত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ চিন্তাৰ এক বাহক হৈ, বিকাশৰ এক কণ্ঠ হৈ আৰু বড়ো ভূমিৰ উন্নয়নৰ
এক বিৰাট ডাঙৰ উজ্জ্বল ভোটাতৰা হৈ সমগ্ৰ দেশতে জিলিকি উঠক, তাৰ বাবে মই UPPL দলক আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিম। শ্ৰদ্ধা ৰাইজ, বড়োসকল হ'ল আমাৰ অসমৰ প্ৰাচীনতম বুৰঞ্জী সমৃদ্ধ সৰ্ববৃহৎ জনগোষ্ঠী। অসমৰ বড়োসকল আহোম আৰু আৰ্যসকলৰ কেইবাশৰ বছৰ আগৰে পৰা কৃষি উপযোগী আৰু উপযুক্ত বাসস্থান বিচাৰি উত্তৰ পূব আৰু উত্তৰ পশ্চিম চুকেদি অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ, বৰাক, কপিলী আৰু ইয়াৰ উপনদীসমূহৰ পাৰে পাৰে বসবাস কৰিছিল। তাৰ প্ৰমাণ বৰ্তমানৰ অসমৰ নদ নদী, জান জুৰি, বিল আৰু ঠাইৰ নামবোৰৰ পৰাই প্ৰমাণিত কৰিব পাৰি। নৃতত্ত্ববিদসকলৰ মতে বড়োসকল আছিল প্ৰাচীন আদিভূমি আছিল তিব্বত, আৰু সেই শতিকে তেওঁলোক বৌদ্ধ আছিল। এই বৌদ্ধ শব্দৰ পৰাই বড়ো শব্দৰ উৎপত্তি হৈছিল। এই কথা কোনেও নুই কৰিব নোৱাৰে যে কেইবা হাজাৰ বছৰ পূৰ্বে বড়োসকলে কোনো প্ৰাকৃতিক বা ভৌগোলিক কাৰণত এই অসম নামৰ বিশাল ভূখণ্ডক থিতাপি লৈছিল আৰু এক সুকীয়া সাংস্কৃতিক ভাষিক বৈশিষ্ট্যৰে এই অঞ্চলটোৰ বিভিন্ন ভাষিক সম্প্ৰদায় আৰু বিভিন্ন সাংস্কৃতিক মূলৰ মানৱ প্ৰজাতিৰ লগত পাৰস্পৰিক দিয়া আৰু লোৱাৰ বিনিময়েৰে বসবাস কৰিছিল। যোগিনী তন্ত্ৰত প্ৰাচীন কামৰূপৰ ধৰ্মত কৈৰাতজ বুলি উল্লেখ আছে। নিঃসন্দেহে কিৰাত শব্দই বড়োসকলকে সামৰি লৈছিল। প্ৰাগজ্যোতিষপুৰ, কামৰূপ আৰু পিছলৈ অসম নামে জনাজাত এই ঐতিহাসিক বিশাল ভূখণ্ডত বড়োসকলৰ কেইবাশ বছৰীয়া সাংস্কৃতিক ইতিহাস ঠাহ খাই আছে। এই বিশাল ভূখণ্ডত আহোমসকলে পদাৰ্পণ কৰাৰ কেইবাশ বছৰ আগতে কিৰাত ফৈদৰ মহিৰাংগ দানৱ, নৰকাসুৰ, বান ৰজা, ভীষ্মক ৰজা, ভগদত্ত, হিড়িম্বাকে আদি কৰি তুলাৰাম সেনাপতিলৈ বিভিন্ন ৰজাই ৰাজত্ব কৰিছিল আৰু বিভিন্ন ৰাজ্যৰ নাম দিছিল। বিভিন্ন আৰ্থ সামাজিক পৰিঘটনা, মানৰ আক্ৰমণ আৰু পাছলৈ ব্ৰিটিছৰ সাম্ৰাজ্যবাদী আগ্ৰাসন তেওঁলোকৰ জাতিগত পৰিচয় দাঙি ধৰাৰ লগতে তেওঁলোকে মানৱ সম্পদৰ অতীত ঐতিহ্যও বহন কৰিছে। আজিৰ এই UPPL দলৰ এই পবিত্ৰ ত্ৰিবাৰ্ষিক অধিৱেশনত মই থিয় হৈ বড়োসকলক নিজৰ ঐতিহ্য, নিজৰ পৰম্পৰা, নিজৰ সাহিত্য, নিজৰ ভাষা আৰু নিজৰ ধৰ্মীয় বিশ্বাসক শক্তিশালী কৰাৰ বাবে মই আহ্বান জনাম। তিব্বত চীনীয় ভাষা গোষ্ঠীৰ তিব্বত বৰ্মী শাখাৰ আটাইতকৈ উল্লেখযোগ্য শাখাটো হৈছে অসম বৰ্মী শাখা। এই শাখাৰ দুটা প্ৰধান ভাগ হৈছে বড়ো নগা আৰু কুকি চীন। বড়ো নগা শাখাৰ ভিতৰত এটা অন্যতম শক্তিশালী ভাষা হৈছে বড়ো ভাষা। বড়োসকলৰ নিকটতম সহোদৰ আৰু প্ৰতিবেশী হিচাপে বসবাস কৰি অহা অসমৰ অন্যান্য ভাষা ভাষীৰ জনগোষ্ঠীসকলৰ সৈতে বড়োসকলৰ সম্পৰ্ক প্ৰাগ ঐতিহাসিক কালৰ পৰাই বৰ্তি আহিছে। সহস্ৰাধিক বছৰ ওচৰা ওচৰিকৈ বসবাস কৰাৰ ফলত বড়োসকলৰ অনুপম সাংস্কৃতিক উপাদানবোৰ অন্যান্য সংস্কৃতি, বিশেষকৈ বৃহত্তৰ অসমীয়া সংস্কৃতিৰ আজি অংগীভূত হৈ পৰিছে। বড়ো আৰু অসমীয়া ভাষাৰ ঐতিহাসিক সম্পৰ্ক গঢ়ি উঠিছিল বিভিন্ন আদান প্ৰদানৰ জৰিয়তে। আবহমান কালৰ পৰা সামাজিক জীৱনত এই আদান প্ৰদান অতি নীৰৱে দুইখন সমাজৰ মাজত চলি আছে আৰু চলি থাকিব।
সকলৰ খেতি বাতিৰ সঁজুলি, ঘৰ সজাৰ প্ৰণালী, তাঁতশাল আৰু ঘৰুৱা জীৱনৰ মিল পোৱা যায়। বড়ো ভাষাৰ শব্দৰ সম্ভাৰ আৰু সাংস্কৃতিক উপাদানে অসমীয়া সমাজ সংস্কৃতি চহকী কৰাৰ লগতে অসমীয়া ভাষাভাষী তথা সংস্কৃতিৰ সাধকেও বড়ো সমাজ সংস্কৃতিলৈ অতুলনীয় বৰঙণি আগবঢ়াইছে। বড়ো জনগোষ্ঠীৰ উত্তৰণত বৰ্তি হোৱা মহান অসমীয়াসকলৰ ভিতৰত ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ নাম বিশেষভাৱে উল্লেখনীয়। বড়ো ভাষাৰ বৰ্ণনাত্মক বিশ্লেষণৰ জৰিয়তে তেখেতে অসমৰ ভাষাতত্ত্বৰ অধ্যয়নত অৱদান আগবঢ়াইছে। 1964 চনত বাণীকান্ত কাকতিৰ অধীনতে ডেছক্ৰিপটিভ এনালাইচিছ অফ বড়ো লেংগুৱেজৰ গৱেষণা সম্পাদন কৰি বড়ো ভাষালৈ ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যে এক অদ্ভুত বৰঙণি আগুৱাই থৈ গৈছে। অসমীয়া ভাষা আৰু বড়ো ভাষাৰ মাজত যি মিলনৰ পটভূমি আছে, এই পটভূমিৰ ভিতৰতে বড়ো ভূমিত অসমীয়া ভাষী আৰু বড়ো ভাষীসকলে সমন্বয়ৰ সেতু নিৰ্মাণ কৰিব লাগিব আৰু এটা বৃহৎ জাতিলৈ নিজক পৰিগণিত কৰিব লাগিব। আমাৰ মাজত সোমাই অহা বঙালী জনগোষ্ঠীৰ লোকসকল আৰু গোৰ্খা জাতিৰ লোকসকল আৰু আন আন জনজাতিৰ ভাষা সংস্কৃতিও এই বড়ো ভূমিক মহান কৰিছে। মই UPPL দলক আহ্বান জনাম যে এটা বিশেষ জনগোষ্ঠীৰ পৰা নেতৃত্ব লৈ বড়ো ভূমিৰ সমগ্ৰ জনগোষ্ঠীকে নেতৃত্ব দিয়াৰ এক মহান আকাংক্ষাৰে UPPL দল আগবাঢ়ি যাওক আৰু এই বড়ো ভূমি শান্তি, সম্প্ৰীতি আৰু সমন্বয়, প্ৰগতি আৰু বিকাশৰ এক নতুন দিগন্তলৈ পৰিণত কৰক। তাৰ বাবে মই UPPL দলক আহ্বান জনাম। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে বড়ো ভূমিৰ উন্নয়নৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন সদায় দায়বদ্ধ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ তৎপৰতাত 27 জানুৱাৰী 2020 বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। যদিও আক্ষৰিক অৰ্থত ই এখন তৃতীয় বড়ো চুক্তি, কিন্তু এইখন বড়ো চুক্তিয়ে সামাজিকভাৱে, ৰাজনৈতিকভাৱে আৰু ঐতিহাসিকভাৱে বড়ো আন্দোলনৰ এক শেষ যুদ্ধৰ বিজয়ৰ ঘোষণা কৰিছিল আৰু বড়ো ভূমি এক শান্তি আৰু সম্প্ৰীতিৰ এক মহান ভূমিলৈ পৰিৱৰ্তিত হোৱাত সহায় কৰিছিল। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে এই বড়ো শান্তি চুক্তিৰ পিছত আজি বড়োলেণ্ডৰ প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে অস্ত্ৰ সম্বৰণ কৰে। এই বড়ো ভূমিত এটা প্ৰগতিয়ে আজি এক উন্নয়নৰ নতুন দিগন্তলৈ ঢাপলি মেলিছে। আজি আমি অসম চৰকাৰে সমগ্ৰ শক্তিৰে সৈতে আপোনালোকৰ ওচৰত আকৌ এবাৰ আমি ঘোষণা কৰিব খোজো যে এই বড়ো চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰাৰ বাবে অসম চৰকাৰ আগতেও দায়বদ্ধ আছে। আগতে ঢেকিয়াজুলিৰ বনাঞ্চলত বাস কৰা জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰি বড়ো চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আমি এক ডাঙৰ সিদ্ধান্তত উপনীত হ'ব পাৰিছিলো। বড়ো ভাষাক দ্বাদশ শ্ৰেণীলৈকে মাধ্যম হিচাপে ঘোষণা কৰি বড়ো ভাষাৰ উত্তৰণত আমি এক নতুন পথ আমি মুকলি কৰি দিবলৈ সক্ষম হৈছিলো। আজি আমি অত্যন্ত আনন্দিত যে অহা বছৰৰ ভিতৰত কোকৰাঝাৰত মেডিকেল কলেজে প্ৰাণ পাই উঠিব। এই মেডিকেল কলেজ আমি ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিম। অহা 11 ডিচেম্বৰৰ পৰা তামুলপুৰত বড়ো ভূমিৰ দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। কেম্পাছৰ কাম আৰম্ভ কৰাৰো আমি ব্যৱস্থা হাতত লম। আজি আমি
এই বড়ো চুক্তি অনুসৰি বড়ো ভাষাক সমগ্ৰ অসমতে আজি ৰাজ্যিক ভাষাৰ আমি মৰ্যাদা দিয়াত আমি সক্ষম হৈছো। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টা আজি সমগ্ৰ উত্তৰ পূবত ৮,০০০ বিদ্ৰোহীয়ে মূল খুঁটিলৈ ঘূৰি আহিছে আৰু এই সমগ্ৰ ব্যৱস্থাটোক নেতৃত্ব দিছে আমাৰ বড়ো ভূমিৰ পুৰণা বিদ্ৰোহী সংগঠনসমূহে। মই আজিৰ সভাটো আপোনালোকক বিনম্ৰতাৰে সৈতে ক'ব খোজো যে যিসকলৰ গোচৰ এতিয়াও প্ৰত্যাহাৰ হোৱা নাই তেওঁলোকৰ গোচৰসমূহ আইন শৃংখলাৰ মাজত থাকি প্ৰত্যাহাৰ কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰ দায়বদ্ধ আৰু এই দিশত আমি UPPL দলৰ লগত একেলগে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইদিনমান আগতে আমাৰ কোকৰাঝাৰত যি অত্যন্ত সুন্দৰভাৱে ফুটবল প্ৰতিযোগিতা চলিছিলে আৰু লাখ লাখ লোকৰ যি সমাৱেশ হৈছিল সি বড়ো ভূমিত এক নতুন শান্তিৰ বাতৰি কঢ়িয়াই আনিছিল। আজিৰ সভাতে মই ঘোষণা কৰিব খুজিছো যে সেই ফুটবল প্ৰতিযোগিতাৰ অত্যন্ত সুন্দৰ দৃশ্য দেখি যে সেইদিনাই মই সংকল্প লৈছিলো যে কোকৰাঝাৰত সৰু সজাই আৰ্হিত আমি এখন সুন্দৰ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰিম আৰু তাৰ বাবে আজিৰ সভাতে মই ৰাজ্য চৰকাৰৰ হৈ 150 কোটি টকাৰ এটা অনুমোদন আগবঢ়াইছো। মই আশা কৰো যে মই অহা বছৰ যেতিয়াই কোকৰাঝাৰলৈ আহিম 6 মাহ সময় লাগিব আৰু এই 6 মাহৰ ভিতৰতে আমি নতুনকৈ ষ্টেডিয়াম নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি এইখন এখন ৰাজনৈতিক দলৰ অধিৱেশন। এই ৰাজনৈতিক দলৰ অধিৱেশনত ময়ো এটা ৰাজনৈতিক দলত প্ৰতিনিধিত্ব কৰো। বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াই আপোনালোকৰ এই অধিৱেশন সফল কৰাৰ বাবে অকল বাণী পঠুৱাই নহয়, টেলিফোন যোগেও ৰাতিপুৱা তেওঁ মোক কৈছিল মই যাতে আপোনালোকক তেখেতৰ শুভেচ্ছাৰ কথা অৱগত কৰোঁ। আজিৰ সভাতে মই আপোনালোকৰ বাবে সুন্দৰভাৱে আজিৰ এই সুন্দৰ দিনটোত মই আপোনালোকক আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বিচাৰো যে আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপি আৰু UPPL দলে একেলগে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আমি আমাৰ মিত্ৰতাক আৰু অধিক আমি শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ বড়োলেণ্ডৰ বিকাশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদলৈ মই শ্ৰদ্ধা নিবেদন কৰিছো। মই যেতিয়া বড়ো ভূমিৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিছো, আপচুৰ আন্দোলনত নিহতৰ পৰা আনহাতে আন দিশত নিহত হোৱা প্ৰতিগৰাকী পৰিয়ালৰ উল্লেখ কৰাৰ লগতে বড়ো ভূমিত নিজৰ অধিকাৰৰ বাবে অবড়ো আন্দোলনৰ নেতৃত্ব লৈ শ্বহীদ হোৱা সকলকলৈকৈও মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। কাৰণ মই বিচাৰো মৃত্যুৰ পিছত যেনেকে কোনো বড়ো আৰু অবড়োৰ পৰিচয় নাথাকে, ঠিক তেনেদৰে আজি আমি তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই বড়ো ভূমিত বড়ো আৰু অনাবড়োৰ মাজত থকা সকলো পাৰ্থক্য আঁতৰাই সমন্বয়ৰ এডাল মহান সাঁকো আমি নিৰ্মাণ কৰিব লাগিব। উন্নয়ন আৰু প্ৰগতিৰ এক নতুন দিগন্ত নিৰ্মাণ কৰিব লাগিব। মই বিশ্বাস কৰো যে আজি যেনেকে আমি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা BTC BTRৰ পৰা বড়ো ভূমিৰ বড়ো ভাষা বিকাশৰ বাবে কাম কৰিছো, ঠিক সেই ধৰণে এই মঞ্চৰ পৰাই অসমীয়া ভাষা, গোৰ্খা ভাষা, বঙালী ভাষাৰ উন্নয়নৰ বাবেও তেওঁলোকৰ মিডিয়াম স্কুলসমূহৰ শক্তিশালীকৰণৰ বাবেও BTR কৰ্তৃপক্ষই যাতে কাম কৰে তাৰ বাবে মই তেওঁলোকক আহ্বান জনাম। মই আকৌ কৈছো, বড়োসকল হল অসমৰ আদিমতম জনগোষ্ঠী, বড়োসকল হল অসমৰ পিতৃপুৰুষ আৰু আমি আনসকল হৈছো তেওঁলোকৰ সন্তান স্বৰূপ। এজন পিতৃয়ে যেনেকে সকলো সন্তানৰ দায়িত্ব লয় তেনেদৰে আমাৰ বড়ো
আৰু UPPL দলে বড়োভূমিত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ নেতৃত্ব লওক, অভিভাৱকৰ দৰে দায়িত্ব লওক, সম বিকাশ আৰু সম উন্নয়নৰ বাবে গুৰুত্ব দিয়ক, তাৰ বাবে মই আহ্বান জনাম। শ্ৰদ্ধা ৰাইজ, যোৱা কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আদিবাসীসকলৰ মাজত শান্তি প্ৰতিষ্ঠাৰ বাবেও চুক্তি স্বাক্ষৰিত হ'ল। মই BTRৰ নেতৃত্বক আহ্বান জনাম যে আমাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত যিসকল আদিবাসী লোক আৰু বড়ো লোকসকলৰ ভূমি মাটি আদিত ক্ষতি হৈছিল, তেওঁলোকে নিজৰ ঘৰৰ পৰা আঁতৰি আহিব লাগিছিলে। তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে BTRে যাতে কাম হাতত লয় আৰু এই দিশত অসম চৰকাৰে BTR কৰ্তৃপক্ষক সম্পূৰ্ণ আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি আজিৰ সভাতে মই ঘোষণা কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আজিৰ BTRৰ নেতৃত্ব লোৱা UPPL দলৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনত আপোনালোকে গোট খাইছে। সকলো জাতি জনগোষ্ঠীৰ লোকৰ এই ভূমি এক মিলনৰ ভূমিলৈ ৰূপান্তৰ হৈছে। মই বিচাৰো বড়োলেণ্ডৰ কোনো মাতৃৰ বুকু আৰু যাতে বন্দুকৰ গুলীত খুদা নহয়। প্ৰত্যেকগৰাকী মাতৃয়ে নিজৰ সন্তানক জন্ম দি সেই সন্তানক শিক্ষিত কৰাৰ সপোন দেখিবলৈ যাতে সাহস পায়, প্ৰেৰণা পায়। বড়োভূমিৰ পৰা যাতে বন্দুকৰ গুলী চিৰ জীৱনৰ বাবে নোহোৱা হৈ যায় আৰু শান্তিৰ কপৌ জুৰি এই বড়োভূমিত যাতে স্থায়ীভাৱে থাকিবলৈ পায়, তাৰ বাবে UPPL দলক সামাজিক ৰাজনৈতিক পৰিৱেশ নিৰ্মাণৰ বাবে মই দায়িত্ব আগবঢ়াম। শ্ৰদ্ধা ৰাইজ, বড়োভূমিৰ বিকাশৰ বাবে আমি দায়বদ্ধ। অকল স্বাস্থ্য খণ্ডতে নহয়, বড়োভূমিত যোগাযোগৰ ক্ষেত্ৰত আমি কেইবাটাও গুৰুত্বপূৰ্ণ কাম হাতত লৈছোঁ। পাগলাদিয়াৰ দলঙৰ পৰা বড়োভূমিত প্ৰায় 1000 কোটি টকাৰ গুডউইল পেকেজ দিয়াৰ পৰা আমি বড়োভূমিত অসম মালাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ ৰূপায়ণ কৰি বড়োভূমিৰ ৰাইজক যোগাযোগৰ সম্পূৰ্ণ সুবিধা প্ৰদান কৰিব খুজিছো। বড়োভূমিৰ দৰিদ্ৰ জনগণৰ বাবে আমি কাম কৰিব বিচাৰিছো। আজিৰ সভাতে মই ঘোষণা কৰিব বিচাৰিছো যে অহা 1 জানুৱাৰীৰ পৰা আমি বড়োভূমিৰ দৰিদ্ৰ লোকসকলৰ বাবে নতুনকৈ অৰুণোদয় আঁচনি, নতুনকৈ বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ড দিয়াৰ কাম আমি আৰম্ভ কৰিম। তাৰ লগে লগে যিমান লোকৰ ৰেচন কাৰ্ড থাকিব, তেওঁলোকে যাতে 5 লাখ টকালৈকে অসম আৰু অসমৰ বাহিৰৰ হস্পিটালত বিনামূলীয়া চিকিৎসাৰ সুবিধা পায়, তাৰ বাবেও অহা 1 জানুৱাৰীৰ পৰা আমি নতুন আঁচনিৰ কাম হাতত ল'ম। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়াৰ আঁচনিৰ পৰা প্ৰেৰণা লৈ, অন্ত্যোদয়াৰ আদৰ্শৰ পৰা প্ৰেৰণা লৈ বড়োভূমিৰ প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ জীৱনৰ পৰিৱৰ্তনৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। যোৱা 1.5 বছৰ আগতে মই ৰুণীখাটালৈ আহিছিলোঁ। ৰুণীখাটাত যি ধৰণে শিশুসকলক জীয়াই থকাৰ ন্যূনতম সুবিধাৰ বাবে ছিকিমত বিক্ৰী কৰিবলগীয়া হৈছিল, তেনেকুৱা ঘটনাই আমাৰ মনত দুখ দিয়ে। এই বড়োভূমি কৃষিৰ বাবে এক উৰ্বৰ ভূমি। বড়োভূমিত যিকোনো গছৰ উৎপাদন হ'ব পাৰে। বনভূমি ধ্বংস নকৰাকৈও আমি বড়োভূমিত মূল্যৱান ঔষধৰ এক সুন্দৰ অৰ্থনৈতিক পৃষ্ঠভূমি আমি নিৰ্মাণ কৰিব পাৰোঁ। মই আশা কৰিম BTRৰ নেতৃত্বত এক সুন্দৰ অৰ্থনৈতিক কাৰ্যসূচীৰে আমাৰ বড়োভূমিৰ উন্নয়নৰ বাবে অনাগত দিনত আমি আত্মনিয়োগ কৰিম। শ্ৰদ্ধা ৰাইজ, আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ UPPL দলৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাক ধন্যবাদ, অভিনন্দন জনাইছো আৰু যোৱা দিনবোৰত অত্যন্ত সুদক্ষতাৰে
বিটিআৰৰ নেতৃত্ব দিয়াৰ বাবে প্ৰমোদ বড়ো ডাঙৰীয়াক অভিনন্দন আৰু ধন্যবাদ জনাইছো। মই বিশ্বাস কৰোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই বড়োভূমি এখন সুন্দৰ ফুলনিৰ দৰে জিলিকি থাকিব। উন্নয়ন আৰু প্ৰগতিৰে এই বড়োভূমি শান্তি আৰু প্ৰগতিৰ এক নতুন সুন্দৰ সোণোৱালী পৃথিৱীলৈ ৰূপান্তৰিত হ'ব। এই দুআষাৰেৰে পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰিছো। নমস্কাৰ, খুলুমবাই, মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি, UPPL, UPPL। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। দছে জিলাই ৰাইজৰ কণ্টেক্ট বহিব। আমাৰ সভা ভংগ হ'বলৈ গৈ আছে, বেছি টাইম নালাগে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ আগত বড়োলেণ্ড অঞ্চলৰ উন্নয়নৰ এটা ৰূপৰেখা দাঙি ধৰিছে আৰু সকলোতকৈ আমি আনন্দিত হৈছো যে এটা ডাঙৰ ষ্টেডিয়াম পাবলৈ আমি ইতিমধ্যে সক্ষম হ'লো। ISPLৰ সময়ত সকলো উপলব্ধি কৰিছিলে। এই ষ্টেডিয়ামৰ কাৰণে মই সকলোকে এবাৰ জোৰদাৰ হাত চাপৰি দিবলৈ অনুৰোধ কৰিছো। ইতিমধ্যে আমি যোৱাকালি সিদ্ধান্ত লৈছিলোঁ অহা 21 অক্টোবৰৰ পৰা প্ৰায় 19,000 পৰিয়ালক আমি ভূমি পাট্টা দিবলৈ গৈ আছো। বিটিআৰত এইটো যোৱা ইলেকশ্যনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক অনুৰোধ কৰি আহ্বান কৰিছিলে এইখিনি কাম কৰি দিয়াৰ কাৰণে আজি তেখেতৰ আহ্বান ৰাখি আমি সকলো যিটো সাৰ্ভেৰ কাম ইতিমধ্যে শেষ কৰিছো। বহুতখিনি NC ভিলেজতো আমি সাৰ্ভেৰ কাম শেষ কৰিছো আৰু অহা 21 নৱেম্বৰৰ পৰা আমি এই ভূমি পাট্টাখিনি প্ৰদান কৰিম। তো শ্ৰদ্ধা ৰাইজ, আজিৰ এই UPPLৰ ঐতিহাসিক এটা অধিৱেশনত আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যি উপদেশমূলক ভাষণ ৰাখিলে আৰু আমাক মাৰ্গদৰ্শন কৰিলে, ইয়াৰ কাৰণে মই ধন্যবাদ যাচিছোঁ আৰু বড়োলেণ্ডবাসীৰ হৈ তেখেতৰ দীৰ্ঘজীৱী আৰু ভৱিষ্যত অধিক সফলতাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। দানিয়াং নেশ্যনেল এন্থেম দেখাবলৈ দিম। এতিয়া নেশ্যনেল এন্থেম আছে, ইয়াৰ পিছত আমাৰ সভা ভংগ হ'ব। নেশ্যনেল এন্থেমক সকলো নিজৰ স্থানতে থিয় দিবলৈ মই অনুৰোধ কৰিছোঁ। शुभ नामे जागे, तब शुभ आशीष मांगे, गाहे तब जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 जय। আমাৰ সভা এইখিনিতে সমাপ্ত হ'ল। ধন্যবাদ।